এভৰিৱান কি খবৰ সকলোৱে আশা কৰো সকলোৱে ভাল মই সংগীতাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই বনাবলৈ লৈছো লোকেল মুৰ্গী মাংস আপোনালোকে সকলোৱে বনাব জানে মইনো কেনেদৰে বনালো তাকে দেখুৱালো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আহকচোন আমি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথমে মই এটা মিক্সি জাৰত আদা নহৰু বিলাহী এখিনি দি লৈছো এতিয়া মই এখিনি পেষ্ট বনাই লম এখিনি চাওক মোৰ বনোৱা হৈ গল এইখিনি কৰি শেষ হোৱাৰ পাছত মই ইয়া মাংস মেৰিনেট কৰি লৈছো আৰু পিয়াজ লৈছো আৰু আদা নহৰু বিলাহী পেষ্টখিনি লৈ লৈছো এতিয়া মই এখন গেছত কেৰাহী পাতি লৈছো ইয়াত দিছো মিঠাতেল তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত মাংসখিনি দি দিছো প্ৰথমতে মই খুদা মাংসখিনিহে ভাজি লৈছো অলপ এইখিনি মই 3 পৰা 4 মিনিট সময় এনেদৰে ভাজিলো এইখিনি অকণমান সময় ভাজি হোৱাৰ পাছত মই ইয়াত দিছো পিয়াজখিনি আৰু এতিয়া দিছো আদা নহৰু বিলাহী পেষ্টখিনি এইখিনি মই এতিয়া এনেদৰে 10 মিনিট সময় ভাজিলো এইখিনি অলপ সময় ভজাৰ পাছত মই ইয়াত দিছো আলু এইখিনি মই বইল কৰি লোৱা নাই অলপ সময় মই এইখিনি ভালদৰে মিক্স হোৱাকৈ ভাজি থাকিম এতিয়া মই ইয়াত দিছো পানী এতিয়া এইখিনি মই উতল আহিবলৈ ৰাখি দিম এয়া 10 মিনিট মান সময়ৰ পাছত আমাৰ মাংস ৰেডি হৈ গল মই খুবেই সিম্পলকে বনাইছো আপোনালোকে এনেদৰেই বনাই নিশ্চয় আৰু এয়া আমাৰ খাবৰ বাবে ৰেডি হৈ গল